নমস্কাৰ, নিম কলিতাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ জামুগুৰিহাটৰ পিঠাগুৰি দৌলত। আৰিমত ৰজাৰ দিনৰে এই পিঠাগুৰি দৌল অতি সুন্দৰ। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আৰু ইয়াৰ ওচৰতে এয়া গোটেই চিনেৰীটো। ইয়াৰ ওচৰতে আছে আমাৰ কুচুনতলাৰ বেটেলিয়ন কেম্প। তো মই এতিয়া মন্দিৰত উঠিব গৈ আছোঁ। চাওক গোটেই চিনেৰী বহুত সুন্দৰ। এইকণতে এটা শিৱলিংগও আছে। মোৰ আগে আগে ছাগলী এটাও গৈ আছে। তো এতিয়া আমি ভিতৰত সোমাব গৈ আছোঁ। এই অৱস্থাত বৰ্তমান কোনো মোৰ লগত উপস্থিত নাই। তো এয়া চাওক, বেক কেমেৰা কৰি গোটেই মই দৃশ্যবিলাক দেখুৱাইছোঁ। ইয়াৰ কাষতে তলত চাব পাৰে বহুত সুন্দৰ এই মন্দিৰ। তো আমি মই সকলো দেখুৱাই আছোঁ। মই এপাক ঘূৰিলোঁ। তো মই চাকিও আনিছোঁ। সেই চাকি এতিয়া মই জ্বলাম। ইয়াত এইটো অৱস্থাত এইকণ টাইমত মানে কোনো উপস্থিত নাই। ইয়াত দেখিছে পাৰও আছে ইয়াত। তো মই এয়া চাওক, তো মই এতিয়া চাকি জ্বলাম। আজিলৈ ভিডিঅ'টো ইমানেই।